ঐ ছোৱালী ক'ত পালেহি? তাই নাই কিয়া দোকান গৈছে ফোনটো মইহে লৈ আছো। হয় নেকি? তুমি পিছে কোনে কৈছা? মই তাইৰ লগৰ। পাছে তোমাৰ নামটোনো কি? এইটো ল চিপছৰ পেকেট। তোৰ ফোনটো ল, তহঁতৰ ঘৰৰ কোনোবাতে ফোন কৰিছিলে। কোনে ফোন কৰিছিলে? তোৰ কোনোবা লগৰ ল'ৰা এটা। অভি। কল কৰিছিলি? ক'ত পালেহি? গাঁও পালোহি আৰু তই তিনিআলিলৈ ওলাই আহ। ঠিক আছে তই মই তিনিআলিলৈ ওলাই যাম বাৰু। ঠিক আছে সোনকালে আহ। দে তহঁতৰ ঘৰলে গাড়ী চাৰিখন নাযায় নেকি? নাযায় এইটো ৰাস্তাত কেনেকে গাড়ী যাব? ৰাম হাত ভৰিকেইটা বিষাই গৈছেগে। আৰে চাইকেল এখনতো মাতি দিব পাৰ তই। মাতিছিলো জানো ক'ত গ'ল। ৰাম আমনি লাগি গৈছে আৰু। কিয় নেহা? হোষ্টেলৰ পৰা আহিলি নেকি? নহয় চন্দ্ৰৰ পৰা আহিছো, দেখা নাই? বা পিছে তই হোষ্টেলৰ পৰা আহি পিনি বৰ কথা ক'বলৈ লৈছ দেই। পিছে এই পিছ ক'ৰ? চহৰৰ যেনে পাইছো। কাক পিছ বুলি ক'বলৈ আহিছ হা? অচিনাকি মানুহক কেনেকৈ হয় নাজানো নেকি? বা কথাটো শুনি বিজুলী মাৰি মাৰিলেচোন নেহা। বিজুলী নহয়, বেছিকে ক'লে কাণৰ তলত বজ্ৰপাত পৰিব। হ'ব কেলেনো মোক চুপতি মাৰিছ, যাং ব'ল। যা আগতে যদি ক'লিহেঁতেন তহঁতৰ গাঁৱৰ ল'ৰাবোৰ এনেকুৱা নাহিলোহেঁতেন। সেই ধেমালিহে কৰিছে, কেলে বুজি নাপাওঁ? মোক এইবোৰ ধেমালি চেমালি ক'বলৈ নিদিবি, মই বেয়া পাওঁ। মন হীৰা দৈ চাইকেল নহয় টিলিঙা। তহঁতৰ গাঁৱৰ ল'ৰাবোৰ ইমান বেয়া, অচিনাকি মানুহক ইমান বেয়াকে কয়। আৰে সিহঁতি ধেমালিহে কৰিছে। মই সেইবোৰ ধেমালি চেমালি একেবাৰে বুজি নাপাওঁ কিন্তু। ছোৱালী পালেহি? চাওঁ বেগকেইটা দে। ইমান সোনকালে কেলে আহিলি? আৰু অলপ দেৰিকে অহাটো হয়। অলপ দেৰি হ'ল আৰু বেগকেইটা দে। পিছে এইবাৰ তই একেবাৰে আহিলি নে আকৌ যাবি টাউনলৈ? কামবোৰ শেষ কৰি থৈ আহিছো, কিন্তু বস্তুবোৰ আনিবলৈহে আকৌ এবাৰ ৰুমত যাব লাগিব। আচ্ছা। তই আকৌ ইয়াত কিবা কৰি আছ নে এনে বেকাৰ ঘূৰি ফুৰ? কি হ'ল তোমাৰ হাঁহিবলৈ? আৰু চা তই হ'লে মোক এনেকৈ কাণমাৰি কথা নকবি দেই। আৰু হাঁহিবলগীয়া ইমান ডাঙৰ কথা হোৱা নাই কিয়া। এনেকৈ হাঁহি পেলাই কথা নকবা দেই। তেনেকে কথা নকবা দেই, ক'ত হাঁহিছো মই? কথা ক'বলৈ আহিছা, ইটিকিং মাৰি কথা নকবা তুমি। মুখ পাতি নলবা দেই নেহা, মই কৈছিলো নহয় তহঁতৰ গাঁৱৰ ল'ৰাবোৰ একদম ভাল নহয় বুলি। হা কি? আমাৰ গাঁৱৰ ল'ৰা বেয়া? আমাৰ গাঁৱতে থাকি আমাৰ গাঁৱৰ বদনাম? কি কৈছা তুমি? ভাল হ'লেহে ভাল বুলি ক'ম, আৰু ইমান তুমি আমাক সন্মান দেখুৱাই থাকিব নালাগে দেই। নেহা তোক কৈ দিলো আকৌ, তোৰ লগৰ বুলিহে সহ্য কৰি আছো, নহ'লে কিন্তু কথা বেয়া হৈ গ'লহেঁতেন। কি কৰিবা হা? কি কৰিবা? চাবা নেকি কি কৰিম? হ'ব কিনো সেৱা শাসন কৰি আছ, যাং ব'ল। ল'ৰা তহঁতৰ ঘৰত মৰণা মাৰি হ'লগৈ নে পিছে? কিনো কবি, যেনে তেনে হ'লগে আৰু। পাছে ন খাবলৈ নমতাকে নাথাকিবি। মাতিম কিয় নামাতিম। আৰু মই এবাৰ কথা এটা ভাবিছোঁ বুজিছনে? কি কথা এইবাৰ মাঘৰ বিহুত গাঁৱত ভালকৈ মাঘৰ বিহু উকাটো পাতো হা। ভালেই হ'ব। চবে যদি সন্মতিটো দিয়ে পাতিব পাৰি তেতিয়াহ'লে আৰু। দিব কিয় নিদিব? গাঁৱৰ ৰাইজে যদি গোটেইখিনি মিলি মেজি তলত এসাঁজ ভাত খাওঁ কিমান ধুনীয়া লাগিব ভাবিছাচোন তই। তাকেতো বেয়া নহয়, পিছে ভালেই হ'ব। ভালে হ'ব দে, মুঠতে এইবাৰ মাঘৰ বিহুটো ভালকৈ পাতিম। ঠিকে কৈছ তই। ৰবি দেই। ক'ত আছ তই? আছিলোঁ এফালে, কচোন। আমাৰ ঘৰলৈ এপাক আহিব পাৰিবিনে? কি এতিয়াই যাব লাগে? এতিয়াই। কেলে? আৰে তই গম পাবি নহয়, আহচোন। হ'ব দে, মই গৈ আছোঁ ৰ। আহ। নিহা ওলাই আকৌ। কিনো ইমান দেৰি কৰি থাকে নহয়, ওলাই আহ। কিয় ইমান চিঞৰি আছ? ভিতৰলৈ সোমাই যাব নোৱাৰ? আৰে সেইবোৰ কথা বাদ দে, তই মোক কিয় মাতিছিলি কচোন? তাই ঘৰত থাকি আমনি পাইছে, অকণ ফুৰাই নিমচোন ব'ল। আৰে সেইজনীৰ লগত
তাইৰ লগত মই যাব নোৱাৰো দেই তই অকলে ফুৰাইন তাইক মই অকলে কেনেকৈ যাম বলচোন তই অলপ আৰে অলপ দেৰি ঘৰত থাকিব নোৱাৰে নে চহৰৰ বতাহ খাই একেবাৰে চহৰীয়া নিচিনা হৈ পৰিছে ঘৰত অলপ দেৰি থাকিলে কি হয় বাৰু পাছত ফুৰাবলৈ দিলেও হয় দেখোন তাই ঘূৰি ফুৰা ছোৱালী ন ঘৰত কেনেকৈ সোমাই থাকিব আৰে সেইটোতো কৈছো ন চহৰত থাকি থাকি চহৰত বতাহটো লাগিছে তাইৰ গাত তই তেনেকৈ নকবি তাই বেয়া পাব নহয় বেয়া বোলে পাপ মই কিবা মিছা কথা কৈছো নেকি তাইৰ গাত চহৰৰ বতাহটো লাগিছে কি কৈছা তুমি মোৰ কথা সঁচা কথাই কৈছো ন চহৰৰ বতাহটো লাগিছে তোমাৰ গাত ঐ নিহা এইটো কিয়ালে কোনে মাতিলো কৈ নেহা এজনী কৈ দে তই মতাৰ কাৰণেহে লৈ আহিছো নহ'লে মই কাৰোবাৰ মুখ চাবলৈ এনেও অহা নাই এইটোৱে বেছি লাগি আছে কিন্তু মোৰ লগত নিহা কৈ নেহা মই কাৰোবাৰ লগত লাগি থাকিবলৈ মই ফেবিকুইন নহয় নহয় কিবা এইডালৰ মুখখনে বৰ চোকা মোৰ মুখখন চোকা হ'লে মই কটাৰী বা দা নহয় কটাৰী বা দাহে চোকা থাকে ঐ তহঁতি দুটা অকণ মনে মনে থাকচোন ভি ব'ল যাং ব'ল গাঁৱলৈ ওলাই যাওঁ তহঁতি এইবোৰ কি পিন্ধি আছ গাঁৱলৈ ওলাই যাবলৈ ওলাবলৈ কি আছে মই ধুনীয়াকে ওলাই আছো ঐ এইবোৰ কাপোৰ তহঁতি পিন্ধি থাকিলে তহঁতৰ লগত মই হ'লে গাঁৱলৈ ওলাই যাব নোৱাৰো দেই তেতিয়াহ'লে কি পিন্ধিব লাগিছিল চাদৰ মেখেলা আকৌ গাঁৱত চবে চাদৰ মেখেলা পিন্ধিয়ে থাকে আৰু কি তই চৰ্ট থাকি থাকি পাহৰি নেকি গাঁৱত যে চবে চাদৰ মেখেলা পিন্ধি থাকে নাই পাহাৰ পিন্ধি আহিছো যা পিন্ধিয়াগৈ আৰু এজনীকো লগত লৈ যা চাদৰ মেখেলা পিন্ধাব মই পিন্ধিবলৈ নাই দেই মই এনেকৈ যাম কোনোবাই নিলে নিব নিনিলে নাই এইসব যেন নহয় গাত চহৰৰ খজুতি লাগিছে গাঁওখন পিছে কেনেকুৱা লাগিলেও চহৰীয়া বাইদেউ গাঁওখন ভালেই কিন্তু ইয়াৰ কিছুমান ল'ৰাহে বেয়া বাহিৰৰ পৰা চালে সকলো বস্তু ধৰিব নোৱাৰি কিছুমান বস্তু বুজি পাবলৈ মানুহক অলপ সময় লাগিব ধৈ কাকনো বুজাই আছো মই টাউনীয়া মানুহবোৰ ক'ত বুজি পাব টাউনীয়া বুলি কৈ ইমান ঠাট্টা নেমাৰিবা দেই তুমি ঠাট্টা মৰা নাই কথাটোহে কৈছো ঐ সেইবোৰ বাদ দেচোন তহঁতৰ ঘৰত যেন জলফাই গছ এজোপা আছিলে এইবাৰ লাগিছে নে লাগিছে আকৌ এইবাৰ আগৰ বাৰতকৈ অলপ বেছিহে লাগিছে আনিবি আকৌ খাবলৈ ইমান যেন খাবলৈ মন গৈ আছে আনিম তোলে বাৰু কেইটামান লৈ আহিম মই খাবলৈ পাৰিলে কোনোবাই মোলৈ আনিব পাৰে মই পিছে জলফাই খাই ভাল পাওঁ আকৌ আনিম বাৰু তোমালৈও লৈ আহিম পুৰা খাবা যিমান মন আছে এই তহঁতৰ গাঁৱৰ এই অভিনে কি সদাল যে মোক দেখিবলৈ মন নাযায় আৰু কাইলৈ তাকতো নেমাতিবি কিন্তু সি ল'ৰাটো বেয়া নহয় সি তোক ধেমালিহে কৰিছে অলপ বেছিয়ে কথা কয় সি ইমান কথা ক'লে ভাল নালাগে নহয় তাক তই লগ পোৱা আজি 2 দিনহে হৈছে চাবি তোৰ তাক লাহে লাহে ভাল লগা হৈ আহিব তাক আৰু মই ভাল বুলি ক'ম দেই কি যে জমনি কথা কৈছা নহয় অ'লা ঐ এইবোৰ কি দেখিছো তোৰ কি দেখিছ আমাৰ নেহাৰ লগত তই অলপ বেছিকে ঘূৰিছ নেকি চা ছোৱালীজনী ইমান দিনৰ পিছত গাঁওখনলৈ আহিছে তাইৰ লগত অলপ গান ঘূৰিছো আৰু সৰুৰ পৰা লগৰচোন নেহাৰ লগত ঘূৰিছ বাৰু একো নাই খালি তাই লগৰজনীৰ লগত ঘূৰাটো কেলা তাই কথা যে নকবিয়ে তাই মাতটো শুনিলে মোৰ মাথাটো টিংগিচকে মাৰে এনেই বৰতে অকল টেপে কৰি থাকে মাথাই বেয়া হৈ যায় মোৰ আগত আৰে ভাল পোৱা আৰম্ভণিটো প্ৰথম কাজিৰাৰ পৰাই আৰম্ভ হয় নেকি ফালটো কেলা একচন দেই এইজনে আকৌ কেলে ফোন কৰিলে ক ঐ ক'ত আছ তই পথাৰত এই গৰুৱাল দিবলৈ আহিছিলোঁ আচোন আমাৰ ঘৰলৈ কাম এটা আছে কিয় যাব লাগে এতিয়া তহঁতৰ ঘৰলৈ সেই মই যাব নোৱাৰো দেই আৰে একো নহয় আচোন কচোন তই ফোনতে ক কেলে যাব লাগে ফোনতে কচোন না আহিলে গম পাবি নহয় এই হ'ব কেলা ৰ গৈছোঁ বেছি কথা কৈ থাকিব নালাগে জলদি হ'ব ঐ তই গৰুকেইজনীক পানী অলপ খুৱাই দিবি মোক নেহাতৰ ঘৰলৈ মাতিছে আজিও হয় নেকি যা হ'ব ৰ দেই যাওঁ বাৰু দে যা আৰু কিমান দেৰিনো ঘৰত সোমাই থাকিবি অলপ ওলাই যাওঁচোন ব'ল আজি মই যাব নোৱাৰিম তোক বেলেগৰ লগত পঠিয়াব লাগিব কাৰ লগত যাম আকৌ আৰু মই তহঁতৰ ঘৰৰ কাকো চিনি নাপাওঁ নহয় গম পাবি নহয় কাৰ লগত যাব লাগে ঐ ছোৱালী বাহিৰৰ পৰা ইমান চিঞৰি আছো মতা নাই যেন আৰু কেলে মাতি পঠাইছিলি তই তাইক অকণ ফুৰাই আনগেচোন যা কি এইজনীক মই ফুৰাই আনিব লাগে তই কেলে নাযাওঁ মই আজি ঘৰৰ পৰা ওলাই যাব নোৱাৰিম বুজচোন অলপ চা মই হ'লে এজনীক ফুৰাব নিব নোৱাৰো দেই আৰু ময়ো তোমাৰ লগত যাম কৈ থকা নাই নহয় লাগিলে মই অকলে গুচি যাম গ'লে গৈ থাকা অকলে মইতো নিম কৈ থকা নাই হা খালি শুনা পাছত যেতিয়া গাঁৱৰ ল'ৰাকেইটা জোকাব গাঁৱৰ ল'ৰাকেইটাৰ বিষয়ে বদনাম গাই নাথাকিবা আকৌ হ'ব লাগি নাথাকচোন মোৰ কাৰণে অলপ যাচোন তাইক ফুৰাই আনগৈ হ'ব বাৰু তই কৈছ যেতিয়া মই ফুৰাব নিব পাৰিম মোৰ হ'লে কিন্তু এটা চৰ্ত আছে কি চৰ্ত মোৰ লগত চাদৰ মেখেলা পিন্ধিহে গাঁৱলৈ ওলাই যাব লাগিব তেতিয়াহে মই নিম নহ'লে মই নিব নাই চাদৰ মেখেলা মই এইবোৰ পিন্ধিব নাজানো দেই পিন্ধি গ'লে যাব কোনোবা পিন্ধি নগ'লে নাই যদি পিন্ধি নাযায় মই নাযাওঁ আৰু যদি যায় মই বাহিৰত ৰখি আছোঁ পাতি ল তাইৰ লগত এইজনে মাতি পঠিয়ালে আকৌ ঐ হৈ গ'লেই লৈ যা
যাওঁ ঐ যাওঁ ৰ ব'লা ৰখিবি দেই অঁ যা যাওঁ তুমি অকল এনেকৈ খঙতে থাকিব পাৰা নে মানুহক ভালকৈ মাতিব পাৰা তুমিনো কন চা ভালকে মাতিছা মোক তুমি ভালকৈ মাতিলেহে মই মাতিম তুমিও ভালকে মাতিলেহে মই মাতিম বৰ কথা এজনী দেই সেইবোৰ বাদ দিয়া তোমাৰ ঘৰত কোন কোন আছে এনেই মা মই আৰু পাপা আৰু তোমাৰ মোৰ ঘৰতো মা মই আৰু ভণ্টি ঐ হেৰি নহয় কি ব'লা তোমাক আজি কিবা এটা খুৱাম কি খোৱাবা জহৰহে খোৱাবা চাগে সেয়াহে ভালকৈ মাতিলেও খঙতে বেয়াকৈ ক'বা তুমি সেইকাৰণে মাতিব মন নাযায় ভাল বস্তু এটা খুৱাম ব'লা খাবা ব'লা গাঁওখন ফুৰি পিছে কেনেকুৱা পালা ভালেই লাগিল কিন্তু ইয়াৰ কিছুমান মানুহকহে বেয়া লাগিছিলে কিন্তু এতিয়া ভাল লাগে আৰু ভালে ভালে দিয়া আমাৰ তাইৰ লগত তুমি একেটা ৰুমতে থাকানে অঁ আমি দুজনী একেটা ৰুমতে থাকোঁ তুমি পিছে তাইৰ ভাল লগৰ লগৰ বুলি ক'ব নোৱাৰা আচলতে কাৰণ তাই আৰু মই সৰুৰ পৰাই একেলগে পঢ়া আৰু তেজৰ সম্পৰ্ক নাথাকিব পাৰে আমাৰ দুটাৰ মাজত কিন্তু তাই আৰু মোৰ মাজত এটা ভাল সম্পৰ্ক আছে বুজিছা হয় নেকি হেৰি নহয় তাই পাছে চহৰত ক'ৰবাত ল'ৰা ছোৱালী চাইছে নেকি হেই আমি পঢ়ি থাকোঁতে টাইমটো যায় এইবোৰতনো ক'ত সময় হ'ব আৰু তাকে তাকে তুমি পিছে এনে কেনেকুৱা ল'ৰা পচন্দ কৰা এনেই মানে তোমাৰ পচন্দটো কেনেকুৱা জানিব বিচাৰিছোঁ মই ল'ৰাটো পুৰা স্মাৰ্ট হ'ব লাগিব পঢ়াই শুনাই ভাল হ'ব লাগিব আৰু মই য'লৈ যাওঁ যি কৰোঁ মানে সি মানে মোৰ কথা শুনিবই লাগিব আৰু মই য'ত যাওঁ যি পিন্ধো যি খাওঁ সি মানে মোক ছাপৰ্ট দিব লাগিব বাপৰে বাপ পিছে তুমি মই ল'ৰাৰ কথা কৈছা হেই ছোৱালী আচ্ছা মোৰ একো নাইকিয়া ঘৰখনত মা ভণ্টি আৰু মই আমি তিনিটাই অকল মানে মাহঁতৰ লগত ছোৱালীজনী মিলিব পৰা হ'ব লাগিব গাঁৱলীয়া হ'লে পিছে ভাল হয় কাৰণ খেতি বাতি বা সকলোখিনি আমাৰ ঘৰতে আছে খেতিৰ দিনত খেতি কৰিবলৈ ছোৱালীজনী পথাৰলৈ যাব লাগিব আৰু বিশেষকৈ চবতছে ডাঙৰ কথা তাই মাৰ লগত মিলিব পৰা হ'ব লাগিব কাৰণ কেলে যেতিয়া শাহু আৰু বোৱাৰী দুইজনী মিলি থাকে তাতকৈ আৰু ল'ৰা জীৱনত একো বেলেগ সুখ দৰকাৰ নাই বুজিছানে তুমি তুমি তেনেকুৱা এজনী ছোৱালী পাবাহে গম পাইছা তুমিও পাবা তেনেকুৱা এটা ল'ৰা বিচাৰি থাকা গম পাইছা নাই হয় নি হ'ব দিয়া এটা বহুত দেৰি হ'ল যাওঁ বোলা ঐ ক সি ল'ৰাটো ইমানো বেয়া নহয় ন মইতো তোক আগতে কৈছিলোঁ তইহে বেয়া পাইছিলি আজি তাৰ লগত ফুৰি বহুত ভাল লাগিল গম পাইছ আজি পিছে সি তোক ক'ত ক'ত নিলে ফুৰাবলৈ বহুত জেগা নিলে ফুৰাবলৈ সি গম পাইছ আৰু ইমান জমনি কৰিলে নহয় তই পাৰিলে কালি তাক মাতিবিচোন লগ কৰিবলৈ মাতি পঠিয়াম বাৰু সি যদি আহে আহিব আৰু মাতিবি হ'ব দে বহুত ৰাতি হ'ল শুই থাক এতিয়া এনেদৰে কেইবাদিনো বাগৰি গ'ল আৰু তাইৰ কথা মই দিনে ৰাতিয়ে ভাবিব ধৰিলোঁ ইয়াক কি নাম দিম বাৰু ভাল লগা নে ভাল পোৱা একো ধৰিবহে পৰা নাই আৰু এদিন আৰে তুমি আজি ঘৰৰ পৰা অকলে ওলাই আহিলা যেন তুমি ফুৰাবলৈ নানিলা যেন সেইকাৰণে অকলে গুচি আহিলোঁ সেইবুলো তুমি এতিয়া আলহী ছোৱালী হয় এনেকৈ ওলাই আহিব নালাগে নহয় ঘৰৰ পৰা অকলে অকলে কি হ'বনো আজিকালি মোক চবেই চিনি পোৱা হ'ল তথাপিতো এনেকৈ অকলে ওলাই আহিব নাপায় নহয় আৰু যদি তোমাক যদি গাঁৱত কোনোবা জোকালে হয় তেতিয়া তুমি কি কৰিলা হ'লে হেই আজিকালি মোক কোনো নোজোকাই নহয় চবেই চিনি পোৱা হ'ল তথাপিতো গাঁৱত যদি তোমাক ঘপকৈ কোনোবাই কিবা এটা কয় মোৰো বেয়া লাগিব নহয় তোমাৰ আকৌ কেলে বেয়া লাগিব বেয়া লাগিবই আকৌ তুমি গাঁওখনলৈ ফুৰিবলৈ আহিছা গাঁওখনত যদি তোমাক কোনোবাই কিবা এটা কয় তুমি সৌ চহৰলৈ গৈ আমাৰ গাঁওখনৰ বিষয়ে অলপ বদনাম গাবানে এতিয়াতো বদনাম কৰিয়ে থাকা হয় নেকি মই গাঁৱৰ মানুহখিনিক লৈ বদনাম নাগাওঁ নহয় গাঁৱৰ ল'ৰাখিনিক লৈহে গাম তুমি মানে এতিয়াও আমাৰ গাঁৱৰ ল'ৰাখিনিক বেয়া বুলি ভাবি আছা ন নাই ভবা এতিয়াহে বুজি পালো তোমালোকৰ মনটো ইমান ভাল আৰু তোমালোকে মোৰ লগত ধেমালিহে কৰি আছিলা বুজি যে পালা সেইটোৱে বহুত ডাঙৰ কথা পালো আকৌ কিছুমান বস্তু বুজিবলৈ সময় লাগে নহয় এতিয়াহে বুজি পালো বা হ'ব এতিয়া যাওঁ ব'লা তোমাৰ ঘৰত থৈ আহোঁগৈ ব'লা তাইক থৈ আহিমগৈ বুলিতো ক'লোঁ কিন্তু মনটোৱে যে একেবাৰে মনা নাছিল
এনেকুৱা লাগিছিল তাইক মোৰ চকুৰ সন্মুখতে সদায় থৈ দিওঁ আৰু এই চাগে সঁচা ভাল পোৱা। মোৰ কি হৈছে বাৰু ইমানকৈ তাৰ কথা মনত পৰি আছে? মই বাৰু তাক কেনেবাকৈ ভাল পাই পেলাইছো নি বাৰু? বান্দৰবোৰে বৰ দিগদাৰ দিয়ে দেই। কোৱা, ক'ত আছা তুমি? ঘৰতে অলপ কামত লাগি আছো। কোৱাচোন। কাইলৈ লগ কৰিব আহিব পাৰিবা? যাম আকৌ। কিবা আছিলে যদি ফোনতে কোৱাচোন। তোমাৰ লগত কথা এটা আছে। কি কথা ইয়াতে কোৱাচোন। এনেকৈ কিন্তু ৰখাই দিলে মই বেয়া পাওঁ দেই। কাইলৈ লগ পালেহে ক'ম। আহিবা তুমি, তোমাক বহুত কথা ক'বলগীয়া আছে। ঠিক আছে, কাইলৈ মই গৈ আছোঁ। তাই বাৰু কাইলৈ কিয় লগ কৰিব মাতিছে? মই যিটো ভাবি আছোঁ তাই মোক সেইটোৱে ক'ব বিচৰা নাইতো। তাই ক'লেও নক'লেও তাইক কিন্তু মই মোৰ মনৰ কথা কাইলৈ কৈহে এৰিম। সি জানো মোক ভাল পাব? সি দেখোন গাঁৱৰ এজনী সহজ সৰল ছোৱালীকে বিয়া পাতিম বুলি কৈছিল। তাই জানো মোক ভাল পাব? তাই এজনী টাউনীয়া ছোৱালী আৰু তাই গাঁৱৰ এটা ল'ৰাক ভাল পাবনে? ল'ৰাটো পুৰা স্মাৰ্ট হ'ব লাগিব, পঢ়াই শুনাই ভাল হ'ব লাগিব, আৰু মই য'লৈ যাওঁ যি কৰোঁ মানে সি মানে মোৰ কথা শুনিবই লাগিব। যদি মই তাইক মোৰ মনৰ কথা কওঁ আৰু তাই মোক ভুল বুজে, তেতিয়া মাহঁতৰ লগত ছোৱালীজনী মিলিব পৰা হ'ব লাগিব। গাঁৱলীয়া হ'লে পিছে ভাল হয়, কাৰণ খেতি বাতি বা সকলোখিনি আমাৰ ঘৰতে আছে। খেতিৰ দিনত খেতি কৰিবলৈ ছোৱালীজনী পথাৰলৈ যাব লাগিব। যদি মই তাক মোৰ মনৰ কথা কওঁ, সি যদি মোৰ লগত থকা ফ্ৰেণ্ডশ্বিপটো সি শেষ কৰি পেলাই, তেতিয়া নাই, সি মোৰ নিচিনা চহৰৰ ছোৱালীজনী সি কেতিয়াও ভাল নাপায়। মই তাক মোৰ মনৰ কথা নোকোৱাই ভাল। নাই, তাই মোৰ নিচিনা গাঁৱৰ ল'ৰা এটা কেতিয়াও ভাল নাপায়। মই তাইক মোৰ মনৰ কথা নোকোৱাই ভাল। ঘৰ যাব ওলাইছ? মই যাবই লাগিব, মাহঁতে ঘৰৰ পৰা মাতি পঠিয়াইছে। মাহঁতে ইমান লৰালৈকে কেলে মাতি পঠিয়াইছে? আৰু তই যে কান্দি আছ? হেই, ক'তনো কান্দিছো, চকুত কিবা এটা সোমাল চাগে, সেইকাৰণে চকু পানী ওলাইছে। কিবা হৈছে নেকি ঘৰত? একো হোৱা নাই মোক এইবোৰ সুধি নাথাকচোন, মই তোক ঘৰ পাই ফোন কৰি ক'ম। তেতিয়াহ'লে মই অভিক ফোন কৰি মাতি দিছো, সিয়ে তোক থৈ আহিব পাৰিব। নালাগে, মই অকলে যাব পাৰিম। তই ক'লেই নহ'ব নহয়। মই অভিক ফোন কৰিছো। হেল্ল', তুমি এনেকৈ ঘপকৈ যাব ওলালা যেন? মই কাকো কৈ যাব লাগে বুলি ভবা নাই, মোৰ মন গৈছে মই গৈছো। মইতো তোমাক একো বেয়াকৈ কোৱা নাই। মোৰ ওপৰত তোমাৰ কিবা খং নেকি? মই তোমাক খং কৰিবলৈ তুমি কোন? খংতে বহুত কিবা কিবি হ'ব পাৰোঁ, কিন্তু হ'ব, মই এতিয়া তোমাৰ লগত মুখ চুকি লাগিবলৈ মন নাই। তুমি মোক থ'বলৈ আহিছা, ব'লা। ৰ'বাচোন, তুমি মোক কিবা বেয়া পালা নেকি? মই তোমাক কিবা ভুলকৈ ক'লোঁ নেকি? নাই পোৱা তোমাক বেয়া, আৰু ভাল পোৱা মানুহকে বেয়া পাব পাৰি? ভাল পালেই হ'ল তেতিয়াহ'লে মোক। নিজে কৈছিলাচোন তুমি গাঁৱলীয়া ছোৱালীজনী চাম বুলি। তুমি মানে মোক চব কথা বুজাই ক'ব নোৱাৰি নহয়। কি হ'ল আকৌ হাঁহিবলৈ? আৰে মই তোমাক ভাল পাওঁ, মই তোমাক ক'ব পৰা নাছিলোঁ, তুমিতো ক'ব পাৰা ন? চব কথা মই ক'ব লাগে নে? এনেচোন বৰ টেপ টেপ কৰি থাকা। আৰে আজি এইটো সময়তনো তুমি কেলে যাব ওলালা বাৰু? হেই, ইমান এক্সাইটেড হ'ব নালাগে, আহিম নহয় আকৌ। মই বাট চাম তোমালৈ, কিন্তু এটা কথা শুনা। কি? তোমাক মই সেই চহৰৰ ল'ৰাৰ নিচিনাকৈ জোৰে জোৰে কাপোৰ, বহু আ অলংকাৰ আৰু এটা ভাল ঘৰত চাগে ৰাখিব নোৱাৰিম।
তুমি পাৰিবা জানো মোৰ লগত থাকিব? পাৰিম, কিয় নোৱাৰিম? এইবোৰ দামী দামী কাপোৰ, আ-অলংকাৰ আৰু এটা ভাল ঘৰে মই সুখত ৰাখিব নোৱাৰি নহয়। তুমি যদি মোক বহুত মৰম দিয়া, মই তাতে তোমাৰ লগত সুখী থাকিব পাৰিম। সঁচাকেনে? আৰু তোমালোকৰ ঘৰৰ চোতালত ইটা পেলাই থোৱা মই দেখিছো নহয়। চিমেণ্ট বেগমান আনি পেলাই দুয়োটাই কামটো আৰম্ভ কৰি দিম আৰু। কিনো কোৱা তুমি দেই? আৰু মোৰ নাম কিন্তু ৰিয়া নহয় আকৌ। তেতিয়াহ'লে তুমি মিছাকে তোমাৰ নামটো কিয় কৈছিলা? হেই, আজিকালি ল'ৰাবোৰক নাম কোৱাৰ লগে লগে ইনষ্টাগ্ৰামত একাউণ্ট খুচৰি মেছেজ কৰিবলৈ যায় যে, সেইকাৰণে। মোৰ যে ইনষ্টাগ্ৰামো নাই। আৰু তোমাৰ নাম কি? মোৰ নাম